Hey guys, welcome back to my YouTube channel. আমাৰো ভাল গাইছ। সেয়া চাওক আমি এতিয়া লোড কৰি ল'লোঁ। আজি ধৰি লওক মানে কালিলৈ বিহু আজি উৰুকা তেনেকুৱা বৰ্তমান চলি আছে কেৰালাত। মানে কিয় কৈছোঁ, কেৰালাত বৰ্তমান অনামৰ ছিজন চলি আছে। যেনেকৈ আমাৰ অনাম তেনেকৈ তেওঁলোকৰ যেনেকৈ আমাৰ বিহু তেওঁলোকৰ অনাম। তাৰ আগদিনাৰ ধৰি লওক এইটো মানে চব্জি বজাৰ ধৰি লওক আমি এতিয়া গাড়ী লোড কৰি ল'লোঁ। এতিয়া যাম বেচিবলৈ। আজি আমাৰ লগত মালিকো যাব আৰু আমি কৰ্মচাৰী 3জন। আজি মজা হ'ব, ভিডিঅ'টো চাই থাকিব শেষলৈকে। আজি অকণমান সময় পাম তাৰ একদম ধুনীয়াকৈ গোটেই ভিডিঅ'টো বনাম। চাই থাকিব আপোনালোকে শেষলৈকে। এতিয়া আমি ওলাই যাওঁ সোনকালে আৰু এতিয়া সময় হৈ গ'ল 10টা। আজি অকণমান দেৰিয়ে হৈ গ'ল, আমাৰ অকণ সোনকালে যাব লাগিছিল, হ'লেও যাওঁ আৰু এতিয়া এতিয়া আমি ওলাই গ'লোঁ আৰু এখেত হৈ গ'ল আমাৰ মালিক। আলে এখেতলৈ মই ওলালি য়েছ এইজনে আমাৰ মালিক। অসমীয়া নাজানে আৰু দেই তেখেতলোকে। মাৰিলাম জানে, মই আকৌ মাৰিলাম জানো। মাজে সময়ে এনেকৈ মাৰিলাম শুনি থাকিব আপোনালোকে আমাৰ ব্লগত। আৰু এতিয়া আমি ওলাই গৈছোঁ আৰু দুজন বহি আছে পিছফালে। লগ হ'মগৈ একেলগে গোটেইকেইজন, তাতে যায় ৰমগৈ এজেগাত ৰৈ পেলাই ধুনীয়াকৈ আমি চিঞৰি বেচিব লাগিব চব্জিটো। যেনেকৈ আমাৰ তাত এনেকুৱা গাঁৱৰ পিনে আহে যে মানুহবিলাকে চিঞৰি চব্জি বিক্ৰী কৰে, চাইকেল লৈ যিবিলাক আহে। তো তেনেকুৱা এটা কণ্ডিশ্যনে আমাৰো গৈ থাকোঁ আৰু বৰ্তমান একেবাৰে লগ পাইছোঁ জেগাত। তো গাইছ দোকান লগাই দিলোঁ, আমি বেচা কিনা আৰম্ভ কৰি আছোঁ। তামাম ব্যৱসায় হৈছে গাইছ আজি। এখনে হৈ গ'ল মাৰ্কেটখন আৰু এইপিনে বেলেগ বেলেগ দোকান আছে, তাৰ মাজতে আমিও। কেনেকুৱা হৈছে, কেনেকুৱা চলিছে? মজা হৈছে আজি ভাই ব্যৱসায়। তুমি পইচা কামাব আৰম্ভ কৰিয়ে দিলা? এনেকৈ আমি লাগি আছোঁ গাইছ। এনেকৈ এলাউন্স কৰি গাইছ আমি বেছি থাকোঁ। তেখেত হৈ গ'ল আমাৰ মালিক আৰু এনেকৈ লাগি আছোঁ আৰু চাই থাকিব। শেষত দেখুৱাম আজি কিমান টকাৰ ব্যৱসায় হয় আমাৰ। তো গাইছ মাৰ্কেট বন্ধ কৰি দিলোঁ। চাওক আমাৰ গাড়ী মোটামুটি অলপমান বেচা গ'ল আৰু নে কি কওঁ যদু? কিমান বেচিলোঁ আজি আমি? বৰ্তমানলৈকে আমি 10-12 হাজাৰ টকা এতিয়া বেছি 10-12 হাজাৰমান টকা বৰ্তমানলৈকে আমাৰ বেচা হৈছে। আৰু এতিয়া ইয়াত মাৰ্কেট চবে সামৰি দিলে, আমিও সামৰি দিলোঁ। এতিয়া আমি যাওঁ নে কি? তো গাইছ আমি গাড়ীত বহি গ'লোঁ, যাবলৈ ওলালোঁ। খাইলা না আৰ্ট চালাতে কি পোৱা নাই। এতিয়া আমি বেলেগ জেগাত গৈছোঁ। নাম এটা কওঁ এতিয়া আমি আকৌ পতংগত যাম। আমাৰ ৰুমৰ ওচৰতে, বেছি দূৰ নহয়। পতংগত বুলি কয় এইটো ঠাই আছে, তাত যাম। আকৌ তাতো এনেকৈ বিক্ৰী কৰিম। এতিয়ালৈকে আমি 10 হাজাৰমান টকা বেচিলোঁ চাগে, গন্তি কৰা নাই পইচা। এটা আইডিয়া কৈছোঁ আৰু হা। তো গাইছ এইখন এখন সৰু টাউন। এই ঠাইডোখৰৰ নাম হৈ গ'ল মাৰেদু মোড। হেলে মাৰেদু মোড হ'লে চালাম পেৰে মাৰেদুৰ। এইপিনে যায় ত্ৰিবান্দম চিটি পিনে আৰু আমি এইপিনে যাম। হেলে পটে গ'লাম আৰু আমাৰ লগৰ দুজন পিছপিনে বহি গ'ল গাড়ীত। এনেকৈ আমি গাঁৱে গাঁৱে এতিয়া বৰ্তমান চিঞৰি গৈ আছোঁ। এটা মাইকো আছে, চিঞৰি আছে এটাই, আৰু এটাই ধৰি লওক এনেই মুখত চিঞৰি আছে। এনেকৈ গাঁৱে গাঁৱে আমি লাহে লাহে গৈ আছোঁ আৰু মানুহক দৰকাৰ হয় এটা ঘৰৰ পৰা মাত দিব, আমি তেনেকৈ মাল দিম। এনেকৈ গৈ আকৌ এখন মাৰ্কেট পামগৈ, তাত গৈ অকণমান বহিম। গাইছ আমাৰ অৱস্থা একদম বেয়া হৈ গ'ল। মানে কি হ'ল, মানে আউট অফ কণ্ট্ৰল গৈছে না। ইমান মানুহে হেঁচা মাৰি ধৰে, আমি দিবলৈ নোৱাৰা হৈ গ'লোঁ। সেইকাৰণে ভাবিছোঁ আমি আকৌ গুচি আহিলোঁ দোকানত। অলপমান ৰেডি কৰি লওঁ ভাবিলোঁ, চব্জি ৰেডি কৰি লৈ আকৌ যাম। আমি মানে কি দি আছোঁ, কেনেকৈ দি আছোঁ দেখুৱাই আছোঁ আপোনালোকক। হে এটা স্পেচিয়েল আৰু ধৰি লওক আজি যেনেকৈ আমাৰ উৰুকা বজাৰ, তেনেকৈ তেওঁলোকৰ অনামৰ বজাৰ। হে আমি এই ধৰি লওক এটা ঠোঙাত 100 টকাৰ বস্তু দিছোঁ এনেকৈ। আৰু বেলেগ একো আমি খুচুৰা খুচৰি বেচা নাই, আধা কেজি 1 কেজি তেনেকৈ একো বেচা নাই। চব মানে 100 টকীয়া টোপোলাই বনাইছোঁ। যদি 100 টকা টোপোলাত কি দিওঁ দেখুৱাই দে বাৰু মানুহক। বাঙি কোমোৰা, তাৰপিছতে এইটো এটা কিবা লাও, এইটো নাম চাম নাজানো মই। তাৰপিছত বন্ধাকবি, দুন্দুলি, সুৰেশ কবি। তাৰপিছত হৈ গ'ল এইটো তোমাৰ পানীলাও। বিলাহী 8টা আইটেম। এয়ালৈকে দিলোঁ এতিয়া আমি 8টা আইটেম। ইয়াৰ পিছত আৰু এটা আৰু বহুত কিবা কিবি ভৰাম। হা কালি তই দিলি, তই 8টা আইটেম দিলি নহয় তাত। তো গাইছ সেইটোত আৰু বাকী আমি দি আছোঁ। এতিয়া কল দিলোঁ 2টা আৰু কিবা মাহ, সেইটো মই নাম চাম নাজানো গাইছ। তাৰপিছতে আৰু এয়া দিলোঁ জলকীয়া, এইটো বেঙেনা, এইটো বিট, তাৰপিছতে এয়া দি দিম ভেন্দি,
আৰু কেইডালমান ধনিয়া পাতা আৰু সেয়া নৰসিংহ পাত। এনেকৈ এটা টোপোলা হৈ গ'ল 100 টকা। আৰু বনাই বনাই আমি এতিয়া এখন গাড়ীত ভৰাই লৈছোঁ, এবাৰ এখন গাড়ীও লৈ যাম। নহ'লে মানে মানুহে ইমান আমাক হেঁচা মাৰি ধৰে, আমি দিবলৈ নোৱাৰা হৈ যাওঁ নে কি কওঁ যদু? সেইকাৰণে আমি উপায় নাপায় আকৌ উভতি আহিলোঁ দোকানলৈ। ফটাফট আমি এতিয়া এনেকৈ ৰেডি কৰি আছোঁ বস্তুখিনি। ৰেডি কৰিলে সোনকালে সোনকালে লৈ যাওঁ। গাইছ টোপোলা বনাই একদম পূৰা ৰেডি। পূৰা চাওক, এখন গাড়ীত আমি 100 টোপোলামান ভৰাই ল'লোঁ। এই টোপোলাত ধৰি লওক 100 টকাকৈ হ'লে 100 টোপোলাত কিমান দাম হ'ব হিচাপ কৰক আপোনালোকে। আৰু এইখিনি চব্জি আছে এইখন গাড়ীত। এই ভাড়া পোৱা না মোক তো গাইছ, এতিয়া মই এখন গাড়ী মই লৈছোঁ আৰু সেইখন গাড়ী মালিকে ল'ব। তেনেকৈ কোনোবা এটাকো জনচনত ৰমগৈ, কোনোবা এখন বজাৰত। അല്ലേ എങ്ങോട്ട് പോകാൻ നമുക്ക് ഇനി? നമുക്ക് എവിടെയെങ്കിലും പോയി സാധനം തീർക്കാം. മുഹമ്മദാക്കിനായിട്ട് വിളിച്ചു പോയി. എങ്ങോട്ട് പോവാം? അങ്ങനെ ഓ ശരി ശരി. എവിടെയെങ്കിലൊക്കെ പോവാനാ? അങ്ങനെയൊന്നുമില്ല. എല്ലാം വേണം അല്ലേ? কি কি দিলা তোর? নামকেইটা জানা নাই? বগাতে কি চাৰিটা কিবা কিবি দিলে আৰু ন চব্জি সিহঁতে। গৰম গৰম ভাত গাইছ। তো গাইছ ভাতটো খাই আহিলোঁ মাত্ৰ। আহি গাড়ীখনত বহিছোঁহি, আকৌ যাম এতিয়া। গাড়ীখনত চব্জি পূৰা লোড হৈ আছে, দেখিছে দেই আপোনালোকে। ক'তো বেচাই নাই, আকৌ বেচা আৰম্ভ কৰিম আৰু এতিয়া। আৰু চাই থাকিব এইবাৰ বেচা যায় নে নাযায়। এইবাৰনো কি হয়, অথনিটো একে মানুহে পূৰা হেঁচা হ'ব লাগি গৈছে, আমি দিবলৈ পৰা নাই 4টা মানুহে। সেইকাৰণে আমি চিধা গুচি গ'লোঁ দোকানলৈ। দোকানত গৈ ধুনীয়াকৈ পেকিং কৰি লৈ আহিলোঁ 100 টকা টোপোলা। আৰু এতিয়া যাওঁ, এতিয়া ক'ত দিব পাৰোঁ দেখা যাওক। মোৰ লগৰজন অহাই নাই, ভাত খাবলৈ আহি হোটেলতে আছে। সেইকাৰণে মই অকণমান ৰৈ দিছোঁ, চাই থাকিব শেষলৈকে। അമ്പത് രൂപ ഒരു കെട്ട് വെട്ടുമലകറി 50 രൂപ.